ডুৰাণ্ড কাপৰ পাছত ISLৰ বাবে সাজু নৰ্থ ইষ্ট ইউনাইটেড। সমৰ্থকৰ পৰা বিচাৰিলে আশীৰ্বাদ আৰু সমৰ্থন। সাজু অসম সন্তান পাৰ্থিৱ সুন্দৰ গগৈ। প্ৰথমবাৰৰ বাবে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয় কৰাৰ পাছত একাদশ সংস্কৰণৰ ISLৰ বাবে সাজু হৈছে নৰ্থ ইষ্ট ইউনাইটেড। শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ব লগা ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ ISL 2024-25ত অহা 16 ছেপ্টেম্বৰত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত মহমেডান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে নৰ্থ ইষ্টে আৰম্ভ কৰিব অভিযান। আনহাতে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত কেৰালা ব্লাষ্টাৰ্ছ FCৰ বিৰুদ্ধে মুখামুখি হ'ব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড। লীগত প্ৰত্যাশিত সফলতা লাভ কৰিবলৈ অনুৰাগীৰ পৰা আশীৰ্বাদ বিচৰাৰ লগতে ষ্টেডিয়ামতো প্ৰতিখন মেচত উৎসাহ যোগাবলৈ সমৰ্থন বিচাৰিলে দলটোৱে। একাদশ সংস্কৰণৰ ISLত খেলপথাৰত নমাৰ পূৰ্বে বৃহস্পতিবাৰে দলটোৱে সৰুসজাইৰ প্ৰেক্টিছ গ্ৰাউণ্ডত অনুৰাগীৰ সন্মুখত কৰিলে কিছু অনুশীলন। ইয়াৰ পাছতে কাৰ্যসূচীৰ অংশ হিচাপে তাৰকা খেলুৱৈসকলৰ সন্মুখত ফান গেমত নিমগ্ন হ'ল একাংশ অনুৰাগী। Alright, this was a fun quiz for all. Now let's move on to the next part. How many of you think you are champion in juggling? Well, how many of you think you're a champion in juggling? Aside from media and fans, nobody? বিজেতা অনুৰাগীক একোটাকৈ স্বাক্ষৰ সম্বলিত টি-চাৰ্ট প্ৰদান কৰিলে নৰ্থ ইষ্ট ইউনাইটেডৰ তাৰকা ফুটবলাৰে। তাৰকা খেলুৱৈসকলক কাষতে পাই আনন্দিত হৈ পৰিল নৰ্থ ইষ্ট ইউনাইটেডৰ অনুৰাগী। একাংশ অনুৰাগীয়ে তাৰকা খেলুৱৈসকলৰ সৈতে ফটোৰ বাবে দিলে পজ। ইয়াৰ পাছতে অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকিল নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান প্ৰেডো বেনাৰ্লী, CEO মন্দাৰ তামহানে, দলৰ অধিনায়ক মিচেল জাবাকো, গলৰক্ষক গুৰমিত সিং আৰু অসম সন্তান পাৰ্থিৱ সুন্দৰ গগৈ। সংবাদমেলত উপস্থিত থকা নৰ্থ ইষ্ট ইউনাইটেডৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ সুন্দৰ গগৈয়ে ক'লে, ডুৰাণ্ড কাপৰ প্ৰতিখন মেচে আমি হাজাৰ হাজাৰ ফুটবল প্ৰেমীৰ সন্মুখত খেলিছোঁ। দলে উৎসাহেৰে খেলি সফলতা লাভ কৰিছে। ISLতো আমি অনুৰাগীৰ পৰা এনে সমৰ্থন বিচাৰিছোঁ। এটা এক্সট্ৰা আমি 1-0 হাৰি থাকিলোঁ। আপোনালোকে এখন মেচ দেখিব পাইছে, আমি লাষ্ট ছিজনত খেলিছিলোঁ জামছেদপুৰৰ লগত। আমি সেই মেচত আমাৰ ষ্টেডিয়ামটো অলমষ্ট মানে ফুলে আছিলে। আৰু আমাৰ ইয়াত এনেকুৱা হয়, ধৰি লওক আপুনি 2-0 হাৰি থাকোঁতে ধৰি লওক ফেন্সবিলাক গুচি যায় আৰু মানে শেষৰ টাইমলৈকে নাচায় খেলটো। আৰু আপুনি যদি শেষৰ টাইমলৈকে চাই থাকে আপুনি নাজানে আমি লাষ্টত 2 মিনিটত আমি 2টা গ'ল দিছোঁ। আৰু আপোনালোকে সেইকাৰণে আপোনালোকে এটা কথাই ক'ম যে আপোনালোক আহক আৰু শেষৰলৈকে খেলখন চাওক। আপুনি নাজানে কোনটো টাইমত কি হৈ যায়। এতিয়া আমি ধৰি লওক মোহন বাগানৰ লগত 2-0 ডাউন আছিলোঁ আৰু 2 মিনিটতে আমি 2টা গ'ল দিছোঁ। সেইটো এটা মানে বেলেগ এটা ডিফাৰেঞ্চ এটা আহে। আপোনাৰ যেতিয়া ফেন্সবিলাক ষ্টেডিয়ামত আহে আপোনাৰ কাৰণে চিয়াৰ কৰি থাকে, সেইটো বহুত বেলেগ এটা ডিফাৰেঞ্চ এক্সট্ৰা বুষ্ট এটা পায়। আনহাতে নৰ্থ ইষ্ট ইউনাইটেডৰ CEO মন্দাৰ তামহানে এইবাৰ দলে ভাৰসাম্য ৰক্ষা কৰি সাজু হোৱাৰ কথা কৰিলে উল্লেখ। তেওঁ যুৱ ফুটবলাৰৰ চমকপ্ৰদ প্ৰদৰ্শন তথা স্পেনিছ প্ৰশিক্ষক পেড্ৰো বেনাৰ্লীৰ অবিৰত কামৰ বাবে জ্ঞাপন কৰে কৃতজ্ঞতা। তদুপৰি ক্লাবৰ স্বত্বাধিকাৰী জন আব্ৰাহামে নতুন খেলুৱৈসকলক অধিক উৎসাহ আৰু বিশ্বাস প্ৰদানৰ কথা সংবাদমেলত কৰিলে ব্যক্ত। The simple thing that we need to understand that as far as Northeast is concerned, the credit should go to John Abraham, whatever said and done, because for me, he's the only one owner amongst all the ISL clubs who's a non-corporate. Right? He's an individual person who's putting his own money in for running this team for so many years. If you look at the other teams, you have JSW, you've got Tata, you've got RPG Group, so you've got big corporates which are running the show. So there's a huge difference in that. But does that mean that money only buys you success? I don't believe in that, right? Because I have seen both sides of the coin. I was for 10 years with Bengaluru FC, which is owned by JSW, which is a big corporate, and I'm here at Northeast, which is owned by John, as I said, who's putting in his personal money. So for me, it is very important, and I like this question because. I personally believe that, and it is no disrespect to any players here, but
having been in Indian football for the last 25 years, I feel the valuation of the players in India vis-a-vis what they bring or what they deliver on the pitch, there is a big difference here. And I feel that's not good for Indian football in terms of the sustainability of the game is concerned, right? So I feel if the money is spent wisely, if the money is spent in the right manner for the right place, it's not easy. It's very easy for me to speak the way I'm speaking, but it's a process that needs to be understood. It's a process that needs to be followed, and I think results can be seen. I mean, Durand Cup is one such example where you can give hope to a lot of clubs, a lot of players, a lot of team owners, a lot of team coaches, etc. That it's not about the money. ইফালে নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰো বেনালীয়ে কয় যে এটা ফুটবল ক্লাব জীৱন্ত কৰি ৰখাত সমৰ্থকৰ আছে বহু অৰিহণা। সমাগত ISLতো ষ্টেডিয়ামত উৎসাহ দিব পৰা বিশাল সমৰ্থকৰ সমাৱেশ ঘটিব বুলি তেওঁ আশাবাদী। You know, coming back to ISL, coming to ISL from my league, they will need to show that they deserve to be. You know, we know that the team will have a good quality players, but at the same time, fighting spirits done by the spirit of the coach. In the same time, they have a lot of players who will be playing in Northeast. For them, it's a plus motivation to play against us, to show me that I'm mistaken, that they deserve to be here instead of the players who stay in the Northeast. That's natural and that's normal. This is why I said it will be not an easy game. When they ask me about the fans, the supporters that they have in the field and everything, I love it. We need supporters. Well, I ask them, please, in the game, shout to us, insult us. You know, it will motivate us more. At the same time, for the other team, they will motivate them. At the same time, if they don't do well, it will be a lot of pressure for them. That's what we think for the next game. উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল অনুৰাগীৰ আশা একাদশ সংস্কৰণৰ ISLৰ খিতাপ দখল কৰক নৰ্থ ইষ্ট ইউনাইটেডে। দুভৰীৰ জাদুত মোহাচন্ন হ'বলৈ সাজু উত্তৰ পূবৰ ফুটবল অনুৰাগী। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি।